Hello everyone, welcome back to my YouTube channel. আজি ৰাতিপুৱাই শুই উঠি বহুত ভাল খবৰ এটা শুনিলো আমাৰ মাহী ছোৱালীজনী এবাৰ হাই সেকেন্ডাৰী অসমৰ ভিতৰত আৰ্টছত অসমৰ ভিতৰত তাই ফাৰ্স্ট ৰেংকত আহিছে তাইৰ নামটো হৈছে চেৰি গুহাই আৰু তাই ওমেন্স কলেজ তিনচুকীয়াৰ পৰা আহিছে আমাৰ কলেজৰ পৰা আৰু আমি এতিয়া তাই ঘৰলৈ গৈ আছো যাম এতিয়া আমি লাহেকে মাহতি ওলাই আছে আমি ওলাই মেলি ৰখি আছো যাব কাৰণে আপোনালোকে ভিডিঅ'টো চাই থাকক Style na lo gato. নাই লগা নাই লগা সঁচাকে নাই লগা ধুনীয়া লাগিছে ইমান দূৰৰ পৰা দিলে মানে মই কেনেকৈ ধৰিম হয় আমি যাওঁহে মাহী ঘৰ নাই ৰিপৰ্টাৰবিলাক ৰাতিপুৱাই আহিলে মায়ে যেতিয়া হলো এইটো ক'লে হাই মাহী ইছৰাম সঁচাকে দেই ইমান বোকা পানী ৰাস্তা এই ৰাস্তাটোতে সদায় চেৰিয়ে স্কুল কলেজলৈ অহা যোৱা কৰিলে অকণমান বেয়া বুলি কোৱা নাছিলে বহুতখিনি বেয়া বুলি কৈছে উঠাও আহিছে মামা ঐ ভাগি ঐ মই যাও দে কি আহিছা ৰৈ আছো নিবা এই কৈ আছিল আকৌ ও ৰাম অলপ বুকা হ'ব বেছি ও দাদা আহিব পৰা নাই ৰবা আকৌ ৰখি দিওঁ এয়া চেৰিহঁতৰ ঘৰ পালোহি আমি হা মাহী হাঁহি দিয়া ফটো এখন মাৰিছো কেনেকুৱা লাগিছে কোৱা বহুত ভাল লাগিছে সন্তানৰ সফলতাই ধৰ মাক দেউতাকৰ গৌৰৱ নহয় জানো আনন্দটো লাগিবই কিন্তু দুখ এটা থাকি গ'ল আৰু 5 দিনৰ আগতে আইতাক ঢুকোৱাৰ কাৰণে আইতাকে খবৰটো ল'ব পৰা হ'লে বেছি সুখী হ'লহেঁতেন এয়া আমাৰ মিছ চেৰি গোহাঁই ফটো ক'ত পঢ়িবা চেৰি এতিয়া কটনত তোমাকতো ফ্ৰীকে দিব পঢ়িবলৈ ফ্ৰীকে দিব এতিয়া চবেই মাতিব ন আহা আমাৰ কলেজত পঢ়িবা আমাৰ কলেজত পঢ়িবা অঁ দিয়ক মাৰি দিওঁ দিয়ক ফটো অঁ
থাকা দে মাহী অকল গৈছো দে বাই বাই চেৰি ঘৰলৈ আহি আমাৰ নুপুৰৰ এই অৱস্থা চাই দিয়া এফালে এবাৰকে চাই দিয়া চোৱা 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 ভালকে ভালকে ভালকে